গাইজ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰ চেনেলটোলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। বহুদিন ভিডিঅ' দিয়া নাছিলোঁ, মানে এইকেইদিন অলপ বিজি আছিলোঁ, সেইবাবে আজি চিকেন বিৰিয়ানী বনাম বুলি ভাবিছিলোঁ, একদম চিম্পুলভাৱে, যাতে সকলোৱে ঘৰতে বনাই খাব পাৰে। মানে এওঁ ক'লে যে বাহিৰততো সদায় খায়ে থাকোঁ, আজি ঘৰতে বনাই খাওঁ। একদম চিম্পুলভাৱে বনাম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, সেইকাৰণে তেনেহ'লে চাই থাকক ভিডিঅ'টো শেষলৈ। সেয়া মই চিকেন লৈ লৈছোঁ, সোৱাদ অনুসৰি নিমখ, বিৰিয়ানী মছলা, জিৰা, হালধি, গৰম মছলা আৰু লাল মিৰ্চ পাউডাৰ দি মই এইখিনি ভালকৈ মিক্স কৰি ল'ম। ইয়াত মই কেৰাহী এটা বহাই অলপমান তেল দি দিছোঁ। তাৰপিছত দুটা ডালচেনি, কেইটামান জিৰা আৰু দুটা ইলাইচি, কেইটামান গোটা জালুক আৰু দুটা মাহপাত দি এইখিনি গৰম হোৱাৰ পিছত মই ইয়াত পানী দি দিছোঁ। চাউলৰ পৰিমাণে পানী লৈ ল'ব। এয়া মই বাচমতি ৰাইচ লৈছোঁ। আগতে মই চাউলখিনি ধুই ৰাখিছিলোঁ। এয়া মই কুকাৰ এটা বহাই তাত তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই পিঁয়াজখিনি তাত দি দিম। পিঁয়াজখিনি মই আগতে কাটি লৈছিলোঁ। আৰু পিঁয়াজখিনি মই ভালকৈ ভাজি ল'ম। যেতিয়ালৈকে এইখিনি ব্ৰাউন কালাৰ হৈ নাযায়, তেতিয়ালৈকে মই এইখিনি ভাজি থাকিম। এতিয়া পিঁয়াজখিনি ব্ৰাউন হৈ গ'ল। আৰু এতিয়া মই ইয়াত চিকেনখিনি দি দিম। আৰু অলপ ভাজি লওঁ এইখিনি। এতিয়া ইয়াত একাপ দৈ দি দিছোঁ। এইখিনি ভালকৈ মিক্স কৰি লওঁ। মিক্স কৰি লৈ এতিয়া ইয়াত মই কুকাৰৰ ঢাকনখন ওপৰৰ পৰা লগাই দিছোঁ। চিটি যাব নিদিব। আৰু চাউলখিনি ইয়াত ভালকৈ সিজাই লোৱা নাই, আধা সিজা কৰি লৈছোঁ। চাউলখিনি ভালকৈ তুলি ল'ম। লৈ এতিয়া চাউলখিনি মই ইয়াত দি দিম। মিক্স কৰি নলওঁ, এনেই ওপৰত দি দিম আৰু। আৰু মই ইয়াত কেইটামান চাউল ৰাখি ইয়াত ফুড কালাৰ দি কালাৰ কৰি লৈছিলোঁ। এইখিনি মই ইয়াত দি দিলোঁ ওপৰত। আৰু এইখিনি ভাজি লোৱা পিঁয়াজ দিবও পাৰে আৰু নিদিলেও কথা নাই, এইখিনি পিঁয়াজখিনি। তাৰপিছত ঢাকনখন লগাই এটা চিটি যাব দিম। এটা চিটি যোৱাৰ পিছত চাই ল'ম। এয়া আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল। আৰু গাইজ, এতিয়া আমাৰ বিৰিয়ানীখিনি হৈ গ'ল। ৰেচিপিটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু এটা কথা কওঁ যে আমাৰ ঘৰত যিহেতু তেনেকুৱা মানুহ নাই মোৰ মোবাইলটো ধৰি দিব পৰাকৈ, সেইবাবে মোৰ মোবাইলটো এওঁৱে ধৰি দিয়ে। ভিডিঅ' বনালে সকলোতেতো মই ধৰিব নোৱাৰোঁ নিজে, বা এইবিলাক ভিডিঅ' বনালেতো এজন মানুহ লাগিবই হেল্প কৰিবৰ কাৰণে, ৰেচিপি এইবিলাক আৰু কিবাকিবি। সেইবাবে কেতিয়াবা অলপ ভিডিঅ' দিয়াত দেৰি হৈ যায়, অলপ প্ৰব্লেম হয় এওঁ নহ'লে। আৰু এওঁ মোক সকলোতে বহুত ছাপোৰ্ট কৰে। ভিডিঅ' বনাই দিয়া, এডিট কৰি দিয়া, এইবিলাক সকলো এওঁৱে কৰি দিয়ে। তেনেহ'লে এতিয়া ভিডিঅ'টো ইয়াতে সামৰিছোঁ। একদম কমেণ্ট কৰিব নাপাহৰিব যে ৰেচিপিটো কেনেকুৱা লাগিল। আন এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ এতিয়া। বাই।